মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰম্ভণি 1449 খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বড়োদুৱাৰ আলিপুখুৰী গাঁৱত এইজনা মহাপুৰুষৰ আৱিৰ্ভাৱ হয়। তেওঁৰ পিতৃ কুচুম্বৰ আৰু মাতৃ মহাপুণ্যৱতী সত্যাসন্ধ্যা। অসমৰ বিখ্যাত বাৰভূঞাৰ পৰিয়ালত আৱিৰ্ভাৱ হয় শংকৰদেৱে বংশগৌৰৱ জাউতি যুগীয়া কৰি থৈ গৈছে। শৈশৱতে তেওঁৰ পিতৃ মাতৃক হেৰুৱাত বুঢ়ী মাক খেৰসুঁতি আইৰ আদৰ যত্নৰে লালিত পালিত হৈ ধূলি ধেমালিৰ আনন্দ মধুৰ দিনবোৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল। কৰ্মজীৱন: শংকৰদেৱ আছিল একাধাৰে সাহিত্যিক, সমাজ সংগঠক আৰু ধৰ্ম প্ৰচাৰক। সেই সময়তে গোটেই অসমজুৰি ধৰ্মৰ নামত নানা অনাচাৰ বৈভিচাৰবোৰ দূৰ কৰিবৰ বাবে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা সত্ৰ আৰু কোচবিহাৰত সত্ৰ পাতে। শংকৰদেৱে নীতিবাক্য প্ৰচাৰ কৰাৰ উপৰিও সংস্কৃত নাটৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰৰ উপাদানেৰে অংকীয়া নাট ৰচনা কৰিলে। কীৰ্তন ঘোষা, বৰগীত, দৰ্শন, ভগৱত আদি তেওঁ ৰচনা কৰিছিল। চৰিত্ৰ: শংকৰদেৱ আছিল সদায় মানৱতাবাদী। তেওঁৰ নিষ্ঠা, সেৱাৰ মনোবৃত্তি আছিল উচ্চ মানৱতাপূৰ্ণ। তেওঁ মিতাচাৰী আৰু সংযমী হৈ দীৰ্ঘায়ু লাভ কৰে। সাহিত্য আৰু সাংস্কৃতিক অৱদান: শ্ৰীমন্ত শংকৰদেৱে গীত আৰু নাট এই দুটি অতি হৃদয়গ্ৰাহী আৰু মনোৰঞ্জনৰ আটাইতকৈ শক্তিশালী সমলক ধৰ্মপ্ৰচাৰৰ মাধ্যম হিচাপে বাছি লৈছিল। বৰগীত আৰু অংকীয়া নাট: গুৰুজনাৰ আপুৰুগীয়া অৱদান। তেওঁ চকুৰি বৰগীত আৰু সিংহযাত্ৰা, কালিয়া দমন, কেলিগোপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, পত্নীপ্ৰসাদ আদি নাট ৰচনা কৰি ইয়াৰ প্ৰভাৱেৰে অসমীয়া ধৰ্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে। গীত নাট পৰিৱেশন অংগস্বৰূপে খোল, তাল, দবা, কাঁহ, শংখ, মৃদং আদি সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰালো চহকী কৰি থৈ গৈছে। ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতে কীৰ্তন ৰচিত হৈছে। কীৰ্তন অসমীয়া জাতিৰ বেদ। সৃষ্টিতত্ত্ব, ভক্তিতত্ত্ব, মুক্তিৰ বাণী, সামাজিক জীৱনধাৰাৰ মূৰ্তিমান ছবি কীৰ্তনৰ বুকুতে নিহিত হৈ আছে। ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্কন্ধৰ, ষষ্ঠ স্কন্ধৰ প্ৰথম ছোৱা, আত্মৰ 2ৰ পৰা 23 অধ্যায়লৈ দশমৰ আদি ছোৱা, 11 আৰু দ্বাদশ স্কন্ধ গুৰুজনাই ৰচনা কৰে। সামৰণি: মুঠতে গুৰুজনাই 20 বছৰীয়া মানৱী লীলাৰ কালছোৱাত অসমীয়া সমাজখন আটক ধুনীয়াকৈ সজাই পৰাই বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি ভাষা সাহিত্য সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি অসমীয়াৰ কণ্ঠত গৌৰৱৰ গৰিমাৰ মহিমাৰ জয়মাল পিন্ধাই থৈ গ'ল। একেজন পুৰুষেই ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজবাদ প্ৰতিষ্ঠাত ইমানবোৰ অৱদান অৰিহণা দি যাবলৈ সক্ষম হোৱা মহাপুৰুষ ভাৰত কিয় পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হোৱা নাই। তেওঁ মানৱ লীলা সম্বৰণ কৰোঁতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল। শংকৰদেৱে মাত্ৰ 64 বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে। 1568 চনত কোচবিহাৰৰ ভোলাডোঙা সত্ৰত তেখেতৰ মৃত্যু হয়। ধন্যবাদ।